নমস্কাৰ আপোনালোকে চাই আছে ডেইলি আপডেট এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ আইন কানুন নমনা তথাকথিত বিজেপি নেতাৰ দাদাগিৰি আৰক্ষীৰ সন্মুখতেই ব্যৱসায়ীৰে ভয়ংকৰ কাণ্ড কৰা অভিযোগ এটা বিজেপি নেতাৰ বিৰুদ্ধে দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়াত বিজেপি নেতাৰ সুনীল সিঙে চলালে এতিয়া গুণ্ডাগিৰি আৰক্ষীৰ সন্মুখতেই ব্যৱসায়ীক মাৰপিট কৰাৰ অভিযোগ আহি পৰিছে বিজেপি নেতাৰ সুনীল সিঙে আৰক্ষীৰ সন্মুখতেই চলালে সন্ত্ৰাস বৃহস্পতিবাৰে তিনিচুকীয়াৰ এটি ৰোডস্থিত SBI পথত হুলস্থুলীয়া পৰিৱেশ ব্যৱসায়ী ৰোহিতক এতিয়া সুনীল সিঙে লোহাৰে ৰডেৰে মূৰত আঘাত কৰাৰ অভিযোগ এটা ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতো সুনীল বাহিনীয়ে চলাই গৈছিল গুণ্ডাগিৰি নিজকে বিজেপি নেতাৰ বুলি পৰিচয় দি গুণ্ডাৰাজ চলাই গৈছে সুনীলে পূৰ্বেও সুনীল সিঙৰ বিৰুদ্ধে আছে দাদাগিৰিৰ বহু গুৰুতৰ অভিযোগ আইন কানুন নমনা এতিয়া তথাকথিত বিজেপি নেতাৰ দাদাগিৰি তিনিচুকীয়াত বিজেপি নেতা সুনীল সিঙে চলালে গুণ্ডাগিৰি দিব লৈছে পৰৱৰ্তী খবৰ বিজেপি চৰকাৰে সংখ্যালঘুক হাৰাশাস্তিৰ পৰিকল্পনা কৰিছে সকলো নথি থকাৰ পিছতো অবৈধ বুলি মুছলমানক বিতৰণ কৰিব খুজিছে মুছলমানৰ ওপৰত বৰ্বৰতা বন্ধ নকৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাম NRC বিদেশী বিতৰণৰ সন্দৰ্ভত এতিয়া চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল আমছু বিজেপি চৰকাৰে সংখ্যালঘুক অত্যাচাৰ পৰিকল্পনা কৰিছে এই চৰকাৰে মুছলমানক টাৰ্গেট কৰি প্ৰকৃত ভাৰতীয়ক এতিয়া হাৰাশাস্তি কৰিছে সকলো তথ্য পাতি থকাৰ পিছতো এটা অবৈধ বুলি মুছলমানক বিতৰণ কৰিব খুজিছে মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে আমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাম ৰাজ্যৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া গৰজি উঠিল আমছু সংখ্যালঘু জনতাক এতিয়া অত্যাচাৰ কৰি কৰি শেষ কৰিব বিচাৰিছে আৰু আমিও ৰৈ নাথাকোঁ NRCক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজনীতিক খেল আৰম্ভ কৰিছে এটা চৰকাৰৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো অসাংবিধানিক আখ্যা আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ এটা মুছলমানৰ ওপৰত অত্যাচাৰ চলি থাকিলে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ আমছুৰ মুখ্যমন্ত্ৰীয়ে NRCৰ সন্দৰ্ভত অতি স্পৰ্শকাতৰ বিতৰ্কিত মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতহে NRCৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে এটা ভাৰত চৰকাৰে মান্যতাৰ প্ৰদান কৰা NRCক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অযুক্তিকৰ বিজেপি চৰকাৰে সংখ্যালঘুক অত্যাচাৰ পৰিকল্পনা কৰিছে এই চৰকাৰে মুছলমানক টাৰ্গেট কৰি প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিছে দিব লৈছে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ NRCৰ নাম থাকিলেও বিতৰণ কৰিম বুলি কোৱাটো আইনী বহিৰ্ভূত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিষয়ে আমি আইনজ্ঞসকলৰ লগত কথা পাতিম NRC বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ সৰব হৈছে এটা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন NRC বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে NRCত নাম থাকিলেও বহিষ্কাৰ কৰিম বুলি কোৱাটো আইন বহিৰ্ভূত বিধানসভাৰ ভিতৰত এনেধৰণৰ আইন বহিৰ্ভূত মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে গৌৰীপুৰত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য NRCৰ বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা এতিয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিষয়ে আমি আইনজ্ঞসকলৰ লগত কথা পাতিম বুলিও কয় সাংসদগৰাকীয়ে ভাৰত চৰকাৰে এতিয়া স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কেনেকৈ এই মন্তব্য কৰিব পাৰে তাক লৈও ডাঙৰ প্ৰশ্ন কৰে এটা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে এটা পদত থকা এজন লোকে কেনেকৈ বিধানসভাত এই কথা ক'লে ধুবুৰী হিংসাত্মক পৰিস্থিতিক লৈও কংগ্ৰেছৰ সাংসদগৰাকীৰ মন্তব্য এটা শাস্তিৰ নামত যাতে কোনো নিৰ্দোষী লোকক আৰক্ষীয়ে প্ৰশাসনে হাৰাশাস্তি নকৰে এটা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ সাধাৰণ লোকক হাৰাশাস্তি নকৰিবলৈ তেওঁলোক দোষী নে নিৰ্দোষী আইন আছে আদালত আছে বিচাৰ কৰিব প্ৰকৃত দোষীসকলক শাস্তি দিব লাগে আৰু নিৰ্দোষী লোকৰ ওপৰত অত্যাচাৰ হ'ব নালাগে
এটা NRC বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ বুলি কয় সাংসদগৰাকীয়ে। দিব লাগিছে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ধুবুৰীত এতিয়া আৰম্ভ হ'ল একশ্যন। অপৰাধীৰ তালিকা প্ৰস্তুত কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে গ্ৰেপ্তাৰৰ কাৰ্যসূচী। থানাই থানাই জামিনবিহীন অপৰাধীৰ ভিৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই এতিয়া ধুবুৰীত একশ্যন আৰম্ভ। থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী। জামিনবিহীন ধাৰাত ৰুজু হৈছিল গোচৰ। তামাৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5টা অপৰাধীক। এটা আগমনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা অপৰাধীক। গৌৰীপুৰ আৰক্ষীয়ে 7টা অপৰাধীক গ্ৰেপ্তাৰ কৰে। এটা গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4টা অপৰাধীক। ধুবুৰী থানাত 4টা অপৰাধীক গ্ৰেপ্তাৰ কৰে। এটা ধুবুৰী থানাত 4টা অপৰাধীকো গ্ৰেপ্তাৰ কৰিছে আৰু দীঘলীয়া তালিকালৈ সাজু হৈছে এতিয়া অসম আৰক্ষী। আজিও ধুবুৰীৰ বিভিন্ন প্ৰান্তত চলিব বৃহৎ অভিযান। শুকুৰবাৰ পৰ্যন্ত 22টা অপৰাধীক কৰা হৈছিল গ্ৰেপ্তাৰ। এটা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া ধুবুৰীত একশ্যন আৰম্ভ। দিব লাগিছে পৰৱৰ্তী খবৰ। 1971 চনৰ আগত অহা কোনো সংখ্যালঘু লোকক অন্যায় কৰিব নোৱাৰিব। অবৈধ বিদেশীৰ নামত এজনো প্ৰকৃত ভাৰতীয় কন্যাই অত্যাচাৰ কৰিব নোৱাৰিব চৰকাৰে। এটা অবৈধ বিদেশীক বহিষ্কাৰক লৈ কঠোৰ হৈ পৰিছে আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰ। 1971 চনৰ আগত অহা কোনো লোকক এতিয়া হাৰাশাস্তি কৰিব নোৱাৰিব। অবৈধ বাংলাদেশীৰ নামত এজনো প্ৰকৃত ভাৰতীয় কন্যাই অত্যাচাৰ কৰিব নোৱাৰিব। NRCত যিসকলৰ নাম অহা নাই তেওঁলোককো কোনো ধৰণৰ অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। আইনী সহায় শেষ নোহোৱা পৰ্যন্ত তেওঁলোকে সকলো ধৰণৰ সহায় সুবিধা পাই থাকিব লাগিব। এটা অসম চৰকাৰে বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত যি কৰি আছে সেইবোৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আমি আইনীভাৱে যুদ্ধ কৰি যাম। যদি ভাৰতীয় মানুহৰ ওপৰত এনেধৰণৰ কাৰ্য বন্ধ নকৰে তেন্তে ৰাজপথত তীব্ৰ প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন কৰিম। এটা বিদেশী বহিষ্কাৰ কৰিবই লাগিব। ইয়াত আমি সহযোগ কৰিম। কিন্তু 71 আগত NRCত নাম অহা বা নাম নহা ডি ভোটাৰ হৈ থকা যিসকল ভাৰতীয় যাৰ 14 পুৰুষ ভাৰতীয় তেওঁলোকৰ ওপৰত এতিয়া অন্যায় অত্যাচাৰ কৰিলে অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব। এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। 1971 চনৰ আগত অহা কোনো লোকক এতিয়া হাৰাশাস্তি কৰিব নোৱাৰিব।